চুপি আহনে বিননি জুইছি আজি বৰ কান্দামা যাইছি এইবাৰে পল্টনৰ ডাঙৰ হুলস্থুল লাগিছে এফালৰ পৰা চব লণ্ড ভণ্ড কৰি আহিছে কিনো কওঁ কাটি বৰনাম ঘৰত চাকি দি আহিছো দৰকাৰ হলে ডিঙি কটা যাব বগা বঙালৰ অত্যাচাৰ আৰু সহ্য কৰা নহয় গুৰুলক্ষণ সিং মোৰ এই ধনুবিদ্যাৰ গুৰু আছিল বগা বঙালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি গুৰু ফাঁচি কাঠতো নমিছে দেশৰ বাবে প্ৰাণ দিছে ময়ো নগয়া ডেকা ল'ৰা ফুলগুৰি ৰণৰ জুইত বগা বঙালে পানী ঢালি নুমুৱাব নোৱাৰে ইফালে কি হৈছে সেইবোৰ কচোন তোৰ পৰা ঘটোৱা ডেকামখাৰ কথা বুঢ়া সন্তানে গম পাইছে হ'বলা আমাৰ মাজৰে কোনোবাই খবৰ দিছে হ'ব পাই তই কেনেকৈ পলাই আহিলি মই পলোৱা নাই মানুহপুৰা বিলৰ কাষত আমাৰ যুঁজৰ বাবে সাজু হোৱা যুৱক কেইজনমানক জাঠিয়ে জঙে আৱৰি ধৰিছিলে সেইফালৰ পৰা দৌৰি অহা দুজনমানে মোক খবৰ দিলে ময়ো ধনুকাৰ লৈ সাজু হৈছিলোঁ কিন্তু সিহঁতে মোক হাতে ভৰিয়ে ধৰি উভতাই লৈ আহিলে মনে মনে সিহঁতক চিয়াই মাৰি মেকা মৰণে মৰিলে নহ'ব অৰুণোদয়টো বোলে আমাৰ ফুলগুৰি ৰণৰ কথা ইমান কানিয়াৰ বিদ্ৰোহ বুলি উল্লেখ কৰিছে কি উদয় হোৱা বুলি ক'লে খবৰ প্ৰথমখন খবৰ কাগজ সিঙে ঠিকেই কৈছিলে একগোট হৈ মুঠিমান বিদেশীক খেদিব নোৱাৰাৰ কোনো কাৰণেই নাই ৰহা কামপুৰ ফুলগুৰিত আমাৰ মানুহমখাক বাঁহৰ গড়ালত সোমাই যি নৰক যন্ত্ৰণা দিছে সেইবোৰ দেখি থকাতকৈ মৰি যোৱাই শান্তি আছিল মৰিমতো মৰিমেই সিহঁতকো মাৰিম সেইফালে কি ঘোঁৰা পতনে অত্যাচাৰ আৰম্ভ কৰিছে নেকি আৰু কিমান সহ্য কৰিম ভাইটি আপোনাৰ পৰা যি শুনিলোঁ তাৰ পৰা যি বুজিলোঁ আপোনাক সকলো কথা খুলি ক'ব পাৰি যেনেই লাগিছে পুথি পাতি পঢ়াৰ লগতে ধনুৰ্বিদ্যাত মোৰ সৰুৰ পৰা হেঁপাহ আছিল ৰহাৰ ৰহিয়াল বৰুৱা দেউতাৰ ঘৰত মণিৰাম দেৱান দেউতাই আলচ কৰি বগা বঙালক খেদিবলৈ ফন্দি পাতিছিল আৰু আমি ডেকামখাই মনে মনে সেই যুঁজত জাপ দিবলৈ সাজু হৈছিলোঁ আমাৰ সেনাপতি আছিল গুৰুলক্ষণ সিং আৰু তেতিয়াই ফুলগুৰি ৰণৰ জুই জ্বলা মই নিমিত্ত মাত্ৰ মই অকলে একো কৰিব নোৱাৰোঁ কিন্তু মই জানো ফুলগুৰি ৰণৰ বানে সকলো ঠাহি মুহি নিলেও পলস পেলাই গৈছে পলস আৰু সেই পলসতে আমাৰ গুৰু মণিৰাম দেৱান দেউতা পিয়লি ফুকন দেউতাৰ সেউজীয়া সপোনবোৰ সৰুৱালি হ'ব পথাৰ সেউজীয়া হ'ব আৰু এদিন বগা বঙাল ঘৰমুৱা হ'ব আপুনি বাৰু আমাৰ সৈতে মিলি যুঁজ দিব আহিছিল নেকি মৰিম নহ'লে তহঁতৰ লগতে ৰ'বচোন সেইবোৰ হ'ব বাৰু সিহঁত নিশ্চয় উভতি আহিব কিন্তু আমি এমুঠিমান মানুহে সিহঁতৰ লগত যুঁজিলে নহ'ব কাটি আমি যুঁজৰ বাবে সাজু হ'ব লাগিব কোনোবা এটা আহিছে উত্তেজিত নহবি কাটি সেইফালে যা সেইফালে যা মই ক'লেহে তোৰ কাম কৰিবি তহঁতে কোনো কৰিবি যা তই সেইফালে যা নহ'লে মই ধনুকাৰ মাৰিম ক'ত গ'লি আমাৰ ইয়াত খবৰ দিছ কথাটো শুন তই কলঙে দি যা আমি যুঁজিম নালাগে তই ঠিকে কৈছে কি কজালি আমাৰ ঐ তই মাইটি কৈ পাৰি যা তই বঙালক ভেটিব লাগিব বলাই কাটি ক'ত পলাবি চাৰিওফালে বঙালৰ পল্টন 1861 চনৰ 18 অক্টোবৰত অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰিত সেৱাত প্ৰাণ গ'ল প্ৰায় 49 চনত সকলোৰে মনত এটাই মাথো আশা পথাৰখন আমাৰ হ'ব ভঁৰালটোত আনৰ অধিকাৰ নাথাকিব স্বাধীনতা আমাৰ জন্ম